জয় হিন্দ ফ্ৰেণ্ডছ, ৱেলকাম টু এছামিজ ডিফেন্স এনালাইচিছ। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত মই এটা সৰু ফেক্ট আলোচনা কৰিম, সেইবাবে ভিডিঅ'টো বেছি ডাঙৰ নহ'ব। স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণ চাব। এইটো সকলোৱে জানে যে চীন গোটেই বিশ্বত ৰাজত্ব কৰিবলৈ বিচাৰে, যাৰ বাবে চীনে নিজৰ সৈন্য শক্তি দিনকে দিন বঢ়াই আছে। আজিৰ সময়ত বিশ্বৰ আটাইতকৈ ডাঙৰ নৌসেনা হ'ল চীনৰ নৌসেনা। কিন্তু ইমান শক্তিশালী সেনা থকাৰ পিছতো চীন যুদ্ধ হ'লে ভাৰত, আমেৰিকাৰ বা টাইৱানৰ নিচিনা দেশক পৰাস্ত কৰিব পাৰিবনে? চীন, আমেৰিকা, জাপান, টাইৱান বা ভাৰতক প্ৰায়ে দিন যুদ্ধৰ ধমকি দি থাকে। যুদ্ধ হ'লে চীনৰ সেনা চীনক যুদ্ধত জয়ী কৰিব পাৰিব। এই পৰিপ্ৰেক্ষিতত ৰক্ষা বিশেষজ্ঞসকলৰ ধাৰণা যে চীনৰ সমুদ্ৰত আটাইতকৈ বেছি ভয় আছে, কিয়নো চীন সাউথ চাইনা চিৰ বেছিভাগ ঠাইয়ে নিজৰ বুলি দাবী কৰে। সেইবাবে তিনিও সেনাৰ মাজত নৌসেনাৰ আধুনিকীকৰণ বেছি পৰিমাণে কৰি আছে, অৰ্থাৎ নৌসেনাৰ বৃদ্ধি কৰি আছে। কিন্তু চীনৰ ইমান ডাঙৰ নৌশক্তি থকাৰ পিছতো চীন যুদ্ধ জিকিবলৈ সক্ষম নহ'ব, কিয়নো চীনৰ ডিফেন্স চিষ্টেম চীনৰ অফেন্সিভ চিষ্টেমৰ তুলনাত বেছি উন্নত নহয়। চীনৰ নৌসেনাত থকা জাহাজবিলাকত তেনেকুৱা কোনো ডিফেন্স চিষ্টেম নাই যিয়ে চীনৰ জাহাজক শত্ৰুপক্ষৰ মিছাইলৰ পৰা ৰক্ষা কৰিব পাৰে। আনফালে ভাৰত, জাপান, আমেৰিকাৰ নিচিনা দেশৰ ডিফেন্স চিষ্টেম বহুত মজবুত। চীনৰ বায়ুসেনা চীনক যুদ্ধত জয়ী কৰিব নোৱাৰিব, কিয়নো চীনৰ বায়ুসেনাত এনেকুৱা কোনো বিমান নাই যে পৰ্বতীয়া ক্ষেত্ৰত নিজৰ সম্পূৰ্ণ ক্ষমতা তুলিব পাৰে। ইয়াতে কৈ ৰখা ভাল যে যিমানখিনি তথ্য ইতিমধ্যে পোৱা গৈছে তাৰ পৰা এইটো প্ৰুফ হৈছে যে চীনৰ J-20ও কোনো পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান নহয়। আনফালে ভাৰতৰ বায়ুসেনা বা আমেৰিকাৰ বায়ুসেনাত যিবোৰ যুদ্ধ বিমান আছে সেইবোৰৰ সন্দৰ্ভত গোটেই বিশ্ব অৱগত আছে। এই অৱস্থাত যদি চীনৰ লগত যুদ্ধ হয় তেন্তে চীনৰ মহাশক্তি হোৱাৰ ভুলটো ভাঙি যাব। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনে নলেজফুল ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এনে আৰু নলেজফুল ভিডিঅ' আৰু লৈ আহিম। জয় হিন্দ, বন্দে মাতৰম।